everyone, welcome back to my YouTube channel. আৰু মোৰ YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ পানীটেমাত থকা শনি মন্দিৰলৈ। আজি শনি পূজা আৰু আমাৰ মাক চাওকচোন পুৰা কলা কাপোৰ পিন্ধি আহিছে। আৰু এতিয়া আমি চাকি বন্তি সকলোবোৰ দিলোঁ আৰু যিহেতু বহুত নিয়ম নীতি থাকে শনি মন্দিৰত আহিলে, সো সেইবিলাক সকলো ফলো কৰি আহিছোঁ পুৰা নিয়ম নীতি মানি। এতিয়া আমাক খিচাৰি খাব দিছে, খিচাৰি পায়স আৰু চব্জি আছে। মইনা কলিজা আমাৰ তাই একোৱে নাখায় আৰু মোৰ আজি অলপ গাটো বেয়া, তথাপিও আহিছোঁ আৰু বহুত টোপনিও লাগি আছে। কেতিয়া ঘৰত যাম তাকে ভাবি আছোঁ। আৰু এতিয়া আমাৰ সকলো হৈ গ'ল, নিয়ম নীতি খোৱা লোৱা এভৰিথিং হৈ গ'ল আৰু এতিয়া আমাৰ ভাগৰো লাগিছে। এতিয়া আমি ঘৰলৈ যাওঁ আৰু আমি ইয়াত বেছি টাইম থকাও নাই, জাষ্ট 1.5 ঘণ্টা বা 2 ঘণ্টা আছোঁ ইয়াত। আৰু এতিয়া ঘৰলৈ যাওঁ আৰু দেউতাই যিহেতু বেলেগত নাগাৰা নাম চাব, ইয়াতো আছিল নাগাৰা নাম আছে কিন্তু ইয়াত অলপ দেৰি হ'ব, দেউতা নাথাকে ইমান টাইম। আৰু বৰমাহঁতৰ থাকিব ইচ্ছা আছিল আৰু ছোৱালী নাগাৰা নাম আছে যিহেতু। তথাপিও বহুত ভাল লাগিল ইয়াতে আহি, বহুত মানুহ হৈছে আৰু আহিয়ে আছে মানুহবোৰ। আমি ঘৰলৈ যাওঁ কিন্তু মানুহবোৰ এতিয়া আহিয়ে আছে, বহুত ৰাতিলৈকে আহিয়ে থাকে। চ' আমি এতিয়াতো ঘৰলৈ যাবই লাগিব, এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু শনি মন্দিৰত গ'লে এনেও গা ধুব লাগে আৰু আহিয়ে গা ধুব আহি গ'লোঁ। চ' ভিডিঅ'টো আজি এইখিনিতে আছিল, বাই।